বিলাহী কাটি লৈছোঁ, ডাঙৰ ডাঙৰ বিলাহী দুটা আৰু পিঁয়াজ, আৰু ইয়াত মই পিচি দিছোঁ পিঁয়াজ, সৰিয়হ, আদা, নহৰু, তাৰপিছত আকৌ আপোনাৰ তেজপাত, গোটেইখিনি মই ইয়াতে দিছোঁ। কিন্তু বেলেগে বেলেগে পিচিবলৈ লওঁ যিমানে লাইটটো যায় সিমানে, সেইকাৰণে একেলগে কৰি দিলোঁ। এয়া আদা, নহৰু, সৰিয়হ মই ডাঙৰ চামুচ এপাতে 3 চামুচ লৈছোঁ, আৰু পিঁয়াজ দুটা লৈছোঁ। ইয়াতে সেইকাৰণে মই তেলত দিয়া পিঁয়াজকণ কমাই লৈছোঁ, সৰু পিঁয়াজ এটা দিছোঁ। আৰু এনেকৈ মই লৰাই থাকিম, অকণমান সময় ভাজিম। আৰু মই বেছিকৈ কিয় লৰাওঁ, তলপিনৰ পৰা ধৰি নাযাওক বুলিয়ে মই লৰাওঁ। আৰু এয়া মই মিক্সি জাৰটো অকণমান নখালি পেলাই পানী দি দিছোঁ, লাগি যায় বুলি, ধৰি যায় বুলি। মই এনেকৈ অকণমান সময় ভাজিম। আৰু নলালে কি হয়, লাগি যায়, জ্বলি গ'লে গোন্ধাই, খাবলৈকো বেয়া হয়। সেইকাৰণে অকণমান এনেকৈ মই লৰাই থাকোঁ। তাৰপিছত এতিয়া মই হালধিখিনি দি দিছোঁ। মই ইয়াতে জলকীয়া গুড়া দিয়া নাই, আপোনালোকে কিন্তু জলকীয়া গুড়া দিব পাৰে। আৰু এনেকৈ অকণমান সময় লৰাই থাকিম। তাৰপিছত মই কাটি লোৱা ডাঙৰ বিলাহী দুটা দিছোঁ। আৰু বিলাহী দিলে গুটিবোৰ নিদিব, কিয়নো গুটিবোৰ খালে অপকাৰ হয় আৰু বেয়াও। যিকোনো ফল খালে গুটি নাখাব, সেইকাৰণে মই বিলাহী গুটিবোৰ নিদিওঁ। এনেকৈ ভাজিম অকণমান সময়, বিলাহী আৰু সৰিয়হখিনি কেঁচা গোন্ধ যাবলৈ। আকৌ লাগি যোৱা ধৰা নিচিনাকৈ মই অকণমান পানী দি দিছোঁ। আকৌ তেনেকৈ পানী অকণ দি পেলাই ভাজিম। এনেদৰে ভাজি থাকিম। তাৰপিছত দেখিছে ন, তেলখিনি অকণমান বিৰিঙিবলৈ আৰম্ভ কৰিছে। এনেকৈ এতিয়া মই কি কৰিম, আকৌ অকণমান ভাজিয়ে থাকিম যেতিয়ালৈকে তেলখিনি ওলাই নাযায় আৰু বিলাহীখিনিও সিজি নাযায়। এনেকুৱাতে মই অকণমান নিমখ দিম। নিমখটো নিজৰ ইচ্ছাত দিব পাৰে, কম বেছি যিমান খায় নিজে তেনেকৈ দিব। মই মোৰ জোখতে দিছোঁ আৰু অকণমান এনেকৈ লৰাই ভাজি থাকিম। তাৰপিছত মই তেলখিনি ওলাই গৈছে, ভাজা সম্পূৰ্ণ হৈছে, কেঁচা গোন্ধখিনি গুচি গৈছে, নোহোৱা হৈ গৈছে। সেই গতিকে মই এনেকৈ আৰু অকণমান ভাজি পেলাই তাৰপৰা মই পানীখিনি দি দিম। গৰম পানী কৰি থৈছিলোঁ, এয়া আপোনালোকক দেখুৱাইছোঁ। মই গৰম পানী আগৰো ব্যৱহাৰ কৰোঁ, কিন্তু গৰম পানী দিলে উতলাত অলপ জল্দি হয়, তেতিয়া বেছি সময় উতলিব পাৰে। নহ'লে ঠাণ্ডা পানী দি দিলে কি হয়, পানীখিনি গৰম হওঁতে উতলোতে টাইম লাগে। সেইকাৰণে মই গৰম পানীয়ে ব্যৱহাৰ কৰোঁ। এনেকৈ মাছখিনি দি দিছোঁ মই। উতলি গৈছে, দেখিছে নহয়। জলকীয়া গুড়া নিদিয়াকৈ মই ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰা নাই, কোনো ধৰণৰ। আপোনালোকে দি ল'ব বাৰু, কালাৰ হ'লে বেছি ভাল হয় খাবলৈ, কিন্তু তেনেকুৱা নহয়। মই দিছোঁ, জলকীয়া দিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।